ভূত ঠাণ্ডা লাগিছে আকৌ ন? লাগিছে মালিক, জেকেটটো পিন্ধি অহা হ'লে ভাল আছিলে। আৰু নিপিন্ধিবি, বডি দেখুৱাবলৈ আহিছিল নে কিনো? অকণমান ছাল দিব লাগিব না, সেইকাৰণে এনেকৈ আহিছিলোঁ আৰু। তই কম বস্তু হে। বাকী ভাওনাখন চাই ভাল লাগিলে আকৌ ন মালিক? লাগিলে দেই, আজিকালি ভাওনাবিলাক চাবলৈও ভাল, সোনকালৰ পৰা ষ্টাৰ্টো হয় আকৌ সোনকালে শেষো হয়। আমাৰ গাঁৱৰ ফালে যে আগতে মালিক ৰাতিপুৱা একদম 6-7 বাজি বেলি ওলাই ৰ'দ ওলাই যায়গৈ, তেতিয়াও যুদ্ধ শেষেই নহয়, যুদ্ধ লাগিয়ে থাকে। আমাৰ ইয়াতো একেহে, তই ভাত পানী খাই ভাওনা চাবলৈ যাবি, তাত গৈ হিকটিয়াই থাকিব লাগিব। ষ্টাৰ্ট নহয়হে নহয়, একদম 12টামান বাজে ষ্টাৰ্ট হওঁতে। বাপ্পা বেলেগ জাৰ লাগিছে, ইয়াৰ কাপোৰখন লৈ অহা হ'লে ভাল আছিলে। তুমি জানিবই লাগে পাছ চাতিলে কেনেকুৱা ঠাণ্ডা হয়। মোৰ যে একেবাৰে লাষ্টত বহিয়ে ঠাণ্ডা লাগিছে। ফটাকানি, কাইলৈ পইচা 50 টকা দি দিবি, গম পাইছ নাই তেলৰ খৰচটো? তই আমাৰ লগতহে আহিলি। আপোনাৰ এখনত তেলেই নাখায়, এখন বেটেৰী স্কুটিহে। তেল নাখায় কি হ'ল, কাৰেণ্টটোতো খায়, চাৰ্জ দিওঁতে বিল মোৰহে আহে। কাইলৈ আগবেলাটো তহঁতৰ ঘৰতহে চাৰ্জ দিমগৈ। হ'ব দিয়ক, আমাৰ ঘৰতে দিবগৈ। হ'ব আৰু পাপা, এদিন উঠি আহিলে একো নহয় দিয়াচোন। কি একো নহয়? তাৰ বাপেক ইমান ধনী, গোটেই পইচা দম পাতি আছে, তাক লৈ আহিব নোৱাৰে নেকি হে? সি আমাৰ লগত আহিছে, তো হেৰিটো দিবই লাগিব। কাইলৈ সিহঁতৰ ঘৰত চাৰ্জ দিমগৈ। কাজলে ঢাকিছে চকু, চাবলে দিয়া নামুকু, বলিয়া তোমাতে হলো। সকলো তুমিয়ে মাথো, কাজলে ঢাকিছে চকু। তিলেচদাহঁতো আহিছে নি বাৰু ভাওনা চাবলৈ? নাজানো নহয় মালিক, সিহঁতৰ কথা বাৰু কেনেকৈ জানিম। কথা কৈছ তই হে? তই ভনীয়েৰে হগা মোটা পদা চালা এভৰিথিং খবৰ ৰাখ, তই আৰু নাজানিবিনে সিহঁতি ভাওনালৈ আহিছে না হা? হেত মালিক, আপুনি যে লাজ পোৱাই মাৰিব দেই, একো মই খবৰ নাৰাখোঁ, আমাৰ কণ্টেক্টে নাই, এনেই ৰিয়েলকৈ লগ পালেহে পোৱা আৰু। তই এইবোৰ ফাঁকিয়া কথা বেলেগৰ আগত কবি, গম পালিনে? মোৰ আগত যে নকবি, একদম খুন্দা মাৰি দিম মুখখনত। মোৰ মৰমৰ মালিক, খং নকৰিব না, ব'লক আমি খোজকঢ়াটো এনজয় কৰোঁ। খোজে কাঢ়ি আছোচোন, আৰু কিমান কাঢ়িম? নগেন, এই মই ৰাতিলৈকে যে দোকান খুলি থৈছ, কোন ঘৈণীয়েক চাহ বিকিছ? ককা, আপোনাৰ নিচিনা মানুহকে বিকিয়াতো, পুৰা অহা যোৱা কৰি ইয়াতেতো আদি ভাওনা তাই। হয় নেকি? ৰাতিপুৱা বৈ বাৰু এতিয়া 3টা বাজিলে, ৰাতিপুৱা চাহকাপ তোৰ ইয়াতে খায়ে যাব পাৰিম। আহক খাই দক, একদম পুৰবী গাখীৰ, আমুল গাখীৰ, বাথে গাখীৰ। গাখীৰ নেলাগে, লাল চাহকে দে। ৰাতিপুৱা এই গাখীৰ চাহ সোপা খাই গেছ নকওঁ আৰু, এনে পকৰি খাই পেট গুগুৱাই আহিছে। ঠিক আছে, লগত কি খাব? মালকিত দিম নে বিস্কুট? একো নেলাগে, আন্দা পেনত এই পকৰি 20 টকা ভৰাই লৈ আনিছো ভাওনা দোকানৰ পৰা, সেয়াই মাৰি দিম দে। বক্সকেইটাৰ ওচৰতে বহিলো, যি চাউণ্ড দিলে কাণৰ ফুটা বহল কৰি পঠিয়ালে। গোলেচদাহঁতো আহিছিলে নহয় ন ভাওনালে? কেলে তাত লগ পোৱা নাছিলি নেকি? সিহঁতি আহিলে নাই জানো, কিহত আহিছিলে? খোজকাঢ়ি আহিছে সিহঁতি, ভুদ্দা আৰু গোলেচদা। খোজকাঢ়ি? মই যে নোৱাৰো দেই ৰাতিখন, এই হেৰিয়ত আহোঁতে ভয় লাগিছে স্কুটিত। কি? ফটাকানি, তই ইমান ভয় পাদোৱা নাই বাৰু ন? কি ভয় পাদোৱা? নিজে মাজত বহি আহিছতো কি ভয় লাগিব? পাছত বহি ইমান দম যদি। নবহো পাই, ভূতে টানি নিব। তই কৈ নাথাক আকৌ দেই, মই আগফালে যামগে। কি হৈছে তহঁতৰ? মালিক, বাইকখন লৈ অহা হ'লে ভাল আছিলে। খোজকাঢ়ি ভৰি বিষাই গৈছেগে। এই হেণ্ডাল ডেকা ল'ৰা ভৰি বিষালে হ'ব নেকি? ইমানো দূৰ নহয় আৰু দেচোন। আগতে আমি কিমান দূৰ খোজকাঢ়ি যাওঁ, ৰাস চাবলৈ, ফাংচন চাবলৈ, আমুক চাবলৈ। আপোনালোকৰ জোৰটো বেলেগ আছিল আৰু, আপোনালোক হৈছে আগৰ মানুহ, যোনে ভীমকল পিঠাগুড়িয়ে খাই ডাঙৰ হোৱা। আমি আকৌ হৰলিক্স, চেৰেলেক্স এইবোৰ খাইহে ডাঙৰ হোৱা। কেলেনো খাইছিলি সেইবোৰ? নোখোৱা হ'লেও হয়, ভীমকলটো এতিয়াও আছে। চব কথা বাদ দিয়ক, মোৰ চুচু কৰিব লাগিছে, চুচু কৰি লওঁ। কৰগে আকৌ, তোকনো কঞ্চা ধৰি আছো মই। ধৰিম বাৰু মই নিজে। হ'ব, জল্দি মুঠ।
ৰ'ব প্ৰেছাৰটো আহিব লাগিব না হ'ল নে কিনো ঐ বোলো হ'ল নাই এইটো বলিয়া হ'ল নেকি তই ফ্ৰিজ হৈ গলি নেকি ঐ ঠাণ্ডাত ভূত মালিক মালিক ঐ কি 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 হ'ল আকৌ তোৰ মাতটো যে এনেকৈ মাতিছ মালিক কি হ'ল ঐ এডালৰ আজিতো কেঁচাই কেঁচাই খাম কেঁচাই কেঁচা কি কি কৈছ তই এইবিলাক তই ভূত হয় নাই বাৰু মই ভূত কিন্তু তোৰ সেই ভূত নহয় কিবা লাগিলে নেকি তোৰ গাত যখিনি লাগিলে যখিনি তোক এতিয়া খাম মৰিলো ঐ এডালৰ কি হ'ল মালিক ক'ত পলাইছ ঐ নগেন চাহটোপা খাই একদম ঠগা লাগিলে দেই এতিয়া যাওঁ লেং খাই পৰি ঘুমাই দিওঁগে নহ'লে আকৌ কাইলৈ চকু ফুলি জয় ঢোলডালৰ সমান হ'ব ঠিক আছে ককা গৈ থাকক মৰিলো কি হ'ল ঐ গুলেছ ককা বৰ ডাঙৰ কথা এটা হ'ল আমাৰ যে সেইটো ভূতৰ গাত ভূত লাগিলে কি কলি ভূতৰ গাত ভূত সেইটো এইফালে মুতি আছিলে তাৰপৰা কি হ'ল জানো বৰ বেলেগকৈ মাত উলিয়াইছে নহয় কথাও বৰ বেলেগকৈ কৈছে তই ধেমালি কৰা নাইতো এইটো আহিলে মই পলাওঁহে এই মালিক ঐ মাকা এইডাল সঁচাকে কেনেকে আহিছে ঐ বুঢ়া তোকে চুবাও আজি নচুবাবি ঐ এনে পকৰত মাংস নাই নৰা ফাটে শিক্ষাগে যা খামটো তহঁতকে একদম কাছাই ঐ গুলেছ বেলেগ বস্তু সোমালে হ'বলা ইয়াৰ গাত সেইটোৱে দেই মুতিবলৈ লওঁতে কি লাগিলে নাজানো আৰু ঐ মোৰ দোকান খুলি থোৱা থাকিলে মোৰ থাকক দে ঐ নগেন বাচি থাকিলে জীৱনত 10খন দোকান খুলিব পাৰিবি কিন্তু এতিয়া দোকান মাৰিবলৈ গ'লে তই মাৰ খাই যাবি তাকি কি হৈছে ইমান ৰাতি বাবা আপুনি বাবা প্লিজ আমাক হেল্প কৰক কি হেল্প বালক এক ফাৰ্টিলাইজ হোৱা নাই নেকি কৰি দিওঁ নে হাগনি হৈছে পকৰত এমচিল মাৰি দিওঁ আইঅ সেইবোৰ নহয় এই মানে আমাৰ সেই ঘৰ ল'ৰাটো গাত যে সেইফালে সেইডোখৰত মুতি আছিলে কিবা গাত লাগি গ'ল নেকি এতিয়া বৰ বেলেগকৈ আহিছে আৰু কথা বৰ বেলেগকৈ কৈছে ভূত লাগিলে হ'বলা তোমালোকক মই কিমান ক'লো বোলো পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যনতে লিংক আছে ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰি লোৱা তেতিয়াহে কিবা এটা হ'লে পটককৈ মোক মেছেজ কৰি দিলে মই পামহি এতিয়া মই মৰ্ণিং ৱাক কৰিবলৈ আহিলোঁ বুলিহে জানিবা নহ'লে তাকি এইটো আহিছে বচাওক ভয় নকৰিবা পাছলৈ আহা তই কোন সেয়া দেখিছেনে এটা মাত কেনেকুৱা বুজিলো ইয়াক ইবিধহে পালে আগফালৰ পৰা আঁতৰ বুঢ়া নহ'লে তই ফিনিছ হবি তাকি ৰাতি জ্বলাও মই কেৰাচিন তেলৰ চাকি তই যোনেই নহওক কিয় এই শৰীৰ সোনকালে ত্যাগ কৰ আৰু যদি নকৰ মোৰ শক্তি আৰু বলেৰে মই ত্যাগ কৰাম তেতিয়া কিন্তু বহুত কষ্ট পাবি তো ভালেটোৱে হ'ব যে তই নিজে ওলাই যা ভূত তই হচতা কি হ'ল তোৰ মই কাকো চিনি নাপাওঁ চবকে এতিয়া খাই যাম বাবা এইটো আলকেতেয়া ভূত নেৰাই বুজিছে নাই আপুনি এৰুৱাক মন্ত্ৰ মাৰি হয় নেকি ঠিক আছে তেতিয়া
ঐ হাবিলে গৈছিলো হৰিণা ধৰিম বুলি বাটতে পালে মোকৈ বাঘে জাঠিও নেপালো লাঠিও নেপালো গছক মাৰি ধৰিলো নেলুতে ভাগ এতিয়া ভাগ ভূত ঐ ভূত চিন্তা নকৰিবা বালক আৰু 5 মিনিট তাৰ পাছত ই অট'মেটিক হোঁচত আহি যাব উফ বাচিলো দেই বৰ বেয়া ভয় খালো ঐ গুলেছ সেইকাৰণে কওঁ ৰাতি এইবোৰ ওলাই কৰি আহিলে সৰিয়হৰ টোপোলা এটা হ'লেও ভৰাই লৈ আহিবি এণ্ডা পেনত দেখিছ নহয় ফটকে কি হয় তাকেহে দেই আজিৰ পৰা সৰিয়হৰ টোপোলা নহ'লে কটাৰী এখন লৈহে আহিব লাগিব